তোমাৰ অসমৰ সিনেমেটিক ইউনিভাৰ্স এলকেউ মানে লোকেল কম্পো ইউনিভাৰ্স নতুন এখন সিনেমা আহি আছে যাৰ ট্ৰেইলাৰ ইতিমধ্যে ৰিলিজ কৰা হৈ গ'ল। এই বিষয়ে আজি কথা পাতিম আৰু লগতে কথা পাতিম স্ল্যাম বুক সিনেমাখনৰ ৰিসেন্টলি ৰিলিজ হোৱা সং মালটনা পালতৰা গানটো ৰিলিজ হৈছে সেইটো বিষয়ে কথা পাতিম লগতে কেতিয়া ৰিলিজ হ'ব সেইটো বিষয়ে আমি আজি কথা পাতিম ভিডিঅ চাই থাকক শেষলৈকে। তো নমস্কাৰ, কেনে আছে? অসমৰ সিনেমেটিক ইউনিভাৰ্স এলকেউ মানে লোকেল ইউনিভাৰ্সৰ এখন নতুন সিনেমা কি কোৱা দোস্তি আহি আছে। সকলোৱে ইতিমধ্যে গম পাইছে, ট্ৰেইলাৰটো ৰিলিজ হৈছে। যদি চোৱা নাই এবাৰ চাব। আৰু সিনেমাখনৰ ডাইৰেক্ট হৈছে কেনিডাই, আৰু য'ত কেনিডা আছে তাত কমেডি থাকিবই, আমি সকলোৱে গম পাওঁ। আৰু গোটেই সিনেমাখন বন্ধুত্বৰ ওপৰতে হ'ব। ট্ৰেইলাৰটোত যেনেকৈ ক'লে যে বন্ধুত্বৰ খাতিৰত মানুহে আমি কি কৰোঁ, বন্ধুত্বৰ খাতিৰত কেনেকুৱা ধেমেলি বা বস্তুখিনি হয় বা কেনেকুৱা কাহিনীবিলাক হয়, কেনেকুৱা ঘটনা হয়, সেই গোটেইখিনি বিষয়ে চিনেমাখনত দিব আৰু বহুত ধুনীয়াকৈ হয়তো হাঁহুৱাব পাৰিব বুলি মই ইতিমধ্যে ট্ৰেইলাৰটো চাই গম পাইছোঁ। আৰু মোৰ সম্পূৰ্ণ কেনিডাৰ ওপৰত বিশ্বাস আছে যে তেওঁ নিশ্চয় হাঁহুৱাব পাৰিব। আৰু তেওঁ যিহেতু চিনেমাখন বনাইছে তেতিয়াহ'লে তেওঁৰ ওপৰত বিশ্বাস কৰিছোঁ আৰু চিনেমাখন চাবলৈ নিশ্চয় যাম। আৰু ট্ৰেইলাৰটোত চাই চবতকৈ যদি কিবা নিগেটিভ পইণ্ট এটা মই বিচাৰি পালোঁ সেইটো হৈ গ'ল যে চিনেমাখনত বহুতখিনি কেমিও আছিলে, বহুতখিনি ইউটিউবাৰৰ কেমিও আছিলে, সেইখিনি তেওঁলোকে ট্ৰেইলাৰটো দেখুৱাই দিলে। ট্ৰেইলাৰটো যিজনে কাট কৰিছিলে মই তেওঁক ক'ব বিচাৰোঁ যে কেমিওখিনি কমচে কম ট্ৰেইলাৰ দেখুৱাব নালাগিছিলে, কাৰণ সেই কেমিওখিনি যদি আমি হলত চালোঁ হয় তেতিয়া বহুত বেছি এক্সাইটমেণ্ট এটা থাকিলে হয়। কিন্তু ট্ৰেইলাৰত ইতিমধ্যে তেওঁলোকে গোটেইকেইটা কেমিও দেখুৱাই দিলে, তো তাত এক্সাইটমেণ্ট হ'বলগীয়া একো নাথাকিল বুলি মই ভাবোঁ। তথাপিতো হাঁহিব পাম, নিশ্চয় ভাল লাগিব। 28 তাৰিখে আহি আছে, সকলোৱে ডেট লগ কৰি লওক, এপ্ৰিলৰ 28 তাৰিখ। কি কোৱা দোস্তি? আৰু যিসকলে এতিয়াও গম পোৱা নাই লোকেল কম্পো কেনেকুৱা হয়, তেতিয়াহ'লে তেওঁলোকে এবাৰ লোকেল কম্পোখন চাই ল'ব, তেতিয়া গম পাই যাব কেনিডাৰ কিমান পটেঞ্চিয়েল থকা ব্যক্তি হয় আৰু তেওঁ কিমান ধুনীয়াকৈ কাম কৰিব পাৰে। আৰু লোকেল কম্পো ইউনিভাৰ্ছৰ লগত যিহেতু কি কোৱা দোস্তি জড়িত আছে, তেতিয়াহ'লে এটা নতুন চিনেমেটিক ইউনিভাৰ্ছ তেওঁলোকে আৰম্ভ কৰিছে আৰু তাত নিশ্চয় হাঁহি ফূৰ্তি ধেমালি সকলো থাকিব, বহুত ভাল লাগিব চাই। আৰু এখন চিনেমা যিখন চিনেমা 2 বছৰ আগতে তাৰ নাম এনাউন্স হৈ গৈছিলে বা চিনেমাখন ৰিলিজ কৰা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ লকডাউন আহিলে আৰু সেইকাৰণে চিনেমাখন ৰিলিজ কৰা নহ'ল। এতিয়া তাৰ অফিচিয়েল ৰিলিজ ডেট কৈ দিয়া হৈছে যে 22 মে তাৰিখে চিনেমাখন ৰিলিজ কৰা হ'ব চিনেমা হলত। আৰু চিনেমাখনৰ নাম স্ল্যাম বুক হয়। চিনেমাখন লাভ ষ্টৰীৰ ওপৰতে হ'ব, কাৰণ এটা গান যিটো চালোঁ, গানটো ৰিলিজ কৰিলে সেই গানটো শুনি পেলাই তেনেকুৱাই লাগিলে বা গানটো চাই পেলাই এইটোৱে বুজি পালোঁ যে চিনেমাখন লাভ ষ্টৰীৰ ওপৰত হ'ব, প্ৰেম থাকিব কাহিনীত নিশ্চয়, তাৰ মাজতো বহুতখিনি হ'ব, ট্ৰেইলাৰ আহিলে বিশেষ গম পাম। কিন্তু বৰ্তমানতো তেনেকুৱাই লাগিছে। চিনেমাখনত নিৰুপম শইকীয়া আছে মুখ্য অভিনেতা হিচাপে, আৰু অভিনেত্ৰী আছে চেষ্টা চৌধুৰী, যি দুইজন ব্যক্তি ইতিমধ্যে অসমীয়া বহুতখিনি চিৰিয়েলৰ লগত জড়িত আছে, অসমীয়া বহুতখিনি গানৰ লগত দুইজন জড়িত আছে। তেওঁলোকৰ ৰেটিঙৰ ওপৰত মই একো ক'ব নিবিচাৰোঁ। নিশ্চয় চিনেমাখন আহিলে কথা পাতিম সেইটো বিষয়ত, বা ট্ৰেইলাৰটো আহিলে নিশ্চয় আকৌ কথা পাতিম আমি আকৌ এবাৰ। আজি ভিডিঅ'ত ইমানতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। আৰু অসমীয়া চিনেমা জগতৰ লগত জড়িত এনেকুৱা ধৰণৰ নতুন আপডেটবিলাক পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।